Hello everyone, Nikumoni Baruah অন্য এটা ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালেই আছে। আৰু আমি দুজনী মাক জীয়েক দুজনী কি কৰি আছো? মেখেলা চাদৰ পিন্ধি আছো না দেখা আজি? আজি কি হয়? আপোনালোক সকলোকে কাতি বিহু অন্য এটা ভিডিওলৈ স্বাগতম জনাইছো। নমস্কাৰ। শুভেচ্ছাটো দি দিয়া কাতি বিহুৰ। কাতি বিহুৰ আমাৰ শুভেচ্ছা জনালো। সকলো ভালেই থাকক, সুস্থ থাকক। সকলো ভালে থাকে, সুস্থ থাকক। ভগৱানে সকলোকে ভালকে ৰাখক। ভগৱানে সকলোকে ভালকে ৰাখক। আজি কি দেহা? আজি কাতি বিহু। কাতি বিহু না আমি কি কৰিম এতিয়া? আমি এতিয়া ধূপ জ্বলাই জ্বলিম। ধূপ চাকি জ্বলাম না আৰু প্ৰসাদ দিম না শুন। ঠিক আছে, আপোনালোকক সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু আমি আজি কাতি বিহু কেনেকৈ উদযাপন কৰোঁ সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোকৰ শেষত ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কি কৰিব? লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ চেনেলত যদি আপুনি নতুনকৈ চাইছে ভিডিঅ'টো তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি থ'ব, যাতে আহিবলগীয়া সকলোবোৰ ভিডিঅ' আপুনি সকলোতকৈ সোনকালে পায়। আজিকালি সন্ধিয়াটো সোনকালে হয় নহয়নে বাৰু? আৰু সেইখিনি সময়তে মোৰ অকণমান দৌৰা-দৌৰি হৈছিলে। আৰু ইফালে ছোৱালীয়ে ক'লে মা দিয়াচোন ময়ো তোমাক অকণ সহায় কৰি দিওঁ। তো মইনো আৰু কেনেকৈ না বুলি কওঁ চাওকচোন, মোতকৈ তাইহে কাম বেছি কৰিছে। আৰু ইটো আনি দিছে সিটো আনি দিছে, ধুনীয়াকৈ আমি দুজনীয়ে সন্ধিয়াৰ চাকিখিনি জ্বলাই দিলোঁ। আৰু এটা কথা সঁচা, কিন্তু ছোৱালী মানুহে মাকক বহুত কামত সহায় কৰে। দেখিছেনে? মোৰ ছোৱালী কিন্তু ডাঙৰে হ'ল। চাওকচোন কিমান ধুনীয়াকৈ তাই সজাই দিছে চাকিখিনি, আৰু ধুনীয়াকৈ শলিতা বনাই দিছে, আৰু ধুনীয়াকৈ মই জ্বলাই দিছোঁ। যিহেতুকে কাতি বিহু, গতিকে প্ৰসাদ অলপো আগবঢ়াই দিছিলোঁ। আৰু ধুনীয়াকৈ মই চাকি বাতি লগাই লওঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। চাওকচোন, যতীনদা আৰু যতীনদাৰ লগত চুমিবাও আহিছিলে। আৰু যতীনদাৰ এখন ফিল্ম আহি আছে, আপোনালোকে জানে 27 অক্টোবৰ ৰিলিজ হ'ব, ৰাঘৱ হয়। আৰু আপোনালোকে নিশ্চয় চাবলৈ যাব, আৰু আমিও যাম। যিহেতুকে আমাৰ অসমীয়া প্ৰথম বোলছবিখন আমাৰ ভোলাগুৰি চাহ বাগিচাতে নিৰ্মাণ হৈছিলে, গতিকে জ্যোতিপ্ৰসাদ দেৱৰ আশীষ ল'বৰ কাৰণে যতীনদা আৰু চুমিবাই আহিলে। আৰু আমিও লগ পালোঁ, যতীনদাক লগ পাই ভাল লাগিলে। আৰু আপোনালোকে চাওকচোন। চুমিবা কিন্তু বহুত কিউট হয় দেই। আৰু সেয়াই আৰু চিনেমাখন আহিছে 27 অক্টোবৰ ৰিলিজ। সকলোকে আহ্বান জনাইছোঁ, আহিব এবাৰ চাব। থেংক ইউ।